ডেঞ্জাৰ বস্তু আছে দেই ইয়াত একদম সেইবিলাকৰ বিষয়ে মই ইমান জ্ঞাত নহয় তথাপিও মানে মই যিখিনি জানো সেইখিনি একে মই অকণ সাৱধানকৈ চাং বাবাই স্নান কৰে তাত এতিয়া এই সকলে মানুহসকলে যে ভকতসকলে কয় ইয়াত কিবা এটা মানে পেলাই দিলে কুটুংকৈ উঠে সেইটো এটা উদাহৰণ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মানস ব্লগ ইউটিউব চেনেলটোলৈ। আজি আমি এনেকুৱা এটা ঠাইত উপস্থিত আছোঁ যিটো ঠাইত মানে আমাৰ ব্ৰহ্মপুৰৰ এটা সকলোৱে জনাজাত মন্দিৰ, শিৱ মন্দিৰ, আৰু সেই শিৱ মন্দিৰ ভাগৰ ওচৰত আহিছোঁ আমি। পবিত্ৰ দা আছে লগত। এয়া মোৰ বেক চাইডে আছে, এয়া আমাৰ ডালেখোৱা মন্দিৰ। কিয় ডালেখোৱা মন্দিৰ হ'ল, কি কাৰণত ডালেখোৱা নাম দিলে, সকলোখিনি আমি জানিব চেষ্টা কৰিম। চাই থাকক। মন্দিৰভাগৰ নাম ডালেখোৱা, কি কাৰণত ডালেখোৱা হ'ল, এয়া মোৰ লগত একে পুৰণা যিজন আমাৰ মন্দিৰ, সৰু মন্দিৰ থকাৰ পৰা আমাৰ ইয়াত যিজন বাবাজী আছিলে, সেই বাবাজীজনৰ লগত মই কথা পাতিব চেষ্টা কৰিম। বাবাজীজনৰ পৰা মই জানিব বিচাৰিম যে এই মন্দিৰভাগ আচলতে কি কাৰণত ডালেখোৱা নামটো ৰখা হৈছিলে বাবা? এই ভাগ মানে প্ৰথমতে এই গছ দুজোপা গছত মানে অকণ মানে মিহি মিহি সূতাৰ নিচিনা সেই আছিল, আৰু তললৈ নামি আহি মানে লাষ্টত গৈ পেলাই মানে ডাঙৰ হ'ল। ডালক সেইকাৰণে তাৰ নামটো হ'ল ডালেখোৱা। ডালে ডালে মানে লগ খাই আছিল, খোৱাৰ কাৰণে তাৰ নাম ডালেখোৱা হ'ল। তাত এই যিভাগ লিংগ আছে সেইভাগ এই নৈ দলঙৰ ওচৰত এখন দাৱনীত মানে সেইভাগ আছিল। তাৰপিছত এই বেলৰ গাঁৱৰ মানুহ এজনক, বামুণ মানুহ এজনক সপোনত দেখুৱালে। সপোনত দেখুৱাওঁতে কৈছে যে মোক ইয়াত আছোঁ, মোক নিব লাগে। বা আনি তেওঁ ঘৰত থ'লে। ঘৰটোতো তেওঁ ৰখাব নোৱাৰে, আনি আমাৰ ইয়াত থ'লেহি। এয়া মন্দিৰত থ'লে মানে গছকেইজোপাৰ ওচৰতে স্থাপন কৰি মানে ঘৰ এটা সজাই তাতে ৰখালে। তেতিয়াৰ পৰা আছে। এই চনটো মই কিন্তু নাজানো দেই, কিমান চনৰ কথা সেইটো প্ৰায় মানে আজিৰ পৰা মানে আহোম ৰজাৰ দিনৰ কথা এই লিংগভাগৰ। কিন্তু তেওঁ সেইটো আমাৰ ককা আৰু আইতাহঁতেহে জানিছিল, সেইটো ক'ব নোৱাৰিম। 78ত সোমাইছোঁ, তেতিয়াৰ পৰা এই ভাগ চলাই আছোঁ। এই ডালেখোৱা মন্দিৰত এতিয়া 22 ভালেমান বছৰ হৈছে আপুনি। তাৰপিছত এই মন্দিৰৰ এই যিভাগ মানে মাহাত্য ভাগ, এই মাহাত্য ভাগ মানে মানুহে ভকতে যি মনোবাঞ্ছা কৰে সেই মনোবাঞ্ছা পূৰণ হয়। ঠিকে আছে। মই আৰু এটা কথা জানিব বিচাৰিম, এই আমাৰ বেক চাইডে দেখিছে, পিছ চাইডে দেখিছে এভাগ গছজোপা হয়, এই গছজোপা মই কিবা কিবি বহুত শুনি থাকোঁ, কথাবিলাক সঁচা নে মিছা? ইয়াত বোলে এটা ডাঙৰ কুঁৱা আছিলে। ডাঙৰ ইয়াত কুঁৱা এটা আছিলে, এই তেতিয়া মানে কৈছিল ককাহঁতে এটা কুঁৱা আছে, তাতে তেওঁ ৰাতি তেওঁক মানে স্নান কৰে বাবাই, চাং বাবাই ইয়াত স্নান কৰে। তাত তেতিয়া এই মানুহসকলে যে ভকতসকলে কয় ইয়াত কিবা এটা মানে পেলাই দিলে কুটুংকৈ উঠে, সেইটো এটা উদাহৰণ। গতিকে সেই তেনেকৈ চলি আছে প্ৰায়। এতিয়া এইভাগ এই সুৰেশ বৰাদেৱে আমাৰ ইয়াত এইভাগ বনাই কৰি দিলে। আহি এতিয়া মন্দিৰভাগ ডাঙৰকৈ বনাই দিলে বুলি ক'লে সুৰেশ বৰাদেৱে। হয়, ঠিক আছে, ধন্যবাদ। আপোনাৰ পৰা এইখিনি কথা জানিব পাৰি বহুতখিনি ভাল লাগিলে। মন্দিৰটোৰ নাম ডালেখোৱা কি কাৰণত হ'ল, মই এতিয়া বাবাজীজনৰ পৰা শুনি পেলাই গম পাইছোঁ যে ইয়াত ডালক গৈ খুন্দা মাৰি ডালে দেখি তাৰ পৰা আকৌ এটা নতুন ডাল সৃষ্টি হৈছে, তেনেকুৱা হয়। সেইকাৰণে আচলতে ডালেখোৱা নামটো ইয়াত ৰখা হ'ল। আৰু এই ভাগ গছ দেখিছে, ইয়াত ধুনীয়াকৈ চাওক, ইয়াত আচলতে বহুত ডেঞ্জাৰ বস্তু আছে দেই ইয়াত একদম। সেইবিলাকৰ বিষয়ে মই ইমান জ্ঞাত নহয় তথাপিও মানে মই যিখিনি জানো সেইখিনি একে মই অকণ সাৱধানকৈহে থাকোঁ ইয়াত, য'ত ত'ত ফচকৈ সোমাই নাযাব, হয়তো যি টি ওলাই যাব পাৰে। আৰু ধন্যবাদ। যদি ভিডিঅ' চাই ভাল পালে আৰু এনেকুৱা কিছুমান ভিডিঅ' চাবলৈ আমাৰ মানস ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে ঘণ্টা চুইচটো টিপিব, আৰু লগতে লাইক কৰিব, কমেণ্ট কৰিব, সকলো কৰিব আৰু যিখিনি কৰিব লাগে। ইউটিউবটো চাই যেতিয়া কৰি থাকক আৰু। মুঠতে এই ভাগ হৈছে চাওক আমাৰ মেইন মন্দিৰ ভাগ, আৰু ইয়াতে আছে আমাৰ বিষ্ণু মন্দিৰ ভাগো আছে। এই বিষ্ণু মন্দিৰ ভাগো আপোনালোকক দেখাই দিম, এতিয়াই দেখাই দিম ৰ'ব। আমাৰ মাননীয় শ্ৰীযুত সুৰেশ বৰা ডাঙৰীয়াই আমাৰ এই মন্দিৰ ভাগ, পুৰণা মন্দিৰ ভাগ ধুনীয়াকৈ বনাই কৰি নতুনত্ব কৰিলে।
আৰু এতিয়া আজি সোমবাৰৰ কাৰণে মই আজি আহিলোঁ, ভাল লাগিল, আজি ভাল দিন। এই ভাগ হৈছে আমাৰ বিষ্ণু মন্দিৰ। এয়া চাওক, এয়া হৈছে বিষ্ণু মন্দিৰ। এয়া যে দুজন দেখিছে, এয়া হৈছে বিষ্ণু দূত বুলি কয়। আৰু এটা কথা ক'ব পাহৰিলোঁ যে মন্দিৰ ভাগ ক'ত অৱস্থিত। মন্দিৰ ভাগ হৈছে আমাৰ ব্ৰহ্মপুৰৰ যিটো 9AP কেম্পটো পাব, 9AP কেম্পটো সাৰি পেলাই এখন চিকিৎসালয় পাব, আমাৰ অসামৰিক চিকিৎসালয় পাব। সেই চিকিৎসালয়ৰ ফ্ৰণ্টদি সাপৰ গেট এটা আছে, সেই সাপৰ গেটটো চিধা আহি থাকিলে আদৰ্শ গাঁও পাবহি। আৰু আদৰ্শ গাঁও আহি থাকিলে আহি আমাৰ এই ভাগ গেট পাবহি। এই গেট ভাগেদি সোমাই গ'লে আপোনালোকে মন্দিৰ ভাগ দৰ্শন কৰিব পাৰিব। ধন্যবাদ। বাই বাই।